Hey guys, welcome back to my YouTube channel. After a very long time, we are going to Guwahati with my new bike. बहुत रास्ता है মানে বিলেসিপাৰাৰ পৰা 2 কিলোমিটাৰমান হয়। তো আমি দুই এনেকৈ লাহে লাহে গৈ থাকিম, চাই থাকক কিমান সময় লাগে আৰু কেনেকৈ যাওঁ, আৰু এইটো যাত্ৰা আপোনালোকক দেখুৱাম, চাই থাকক। আমি ফাইনালি আহি পালোঁ বেকি ব্ৰিজ। ইয়াৰ পৰা প্ৰায় গুৱাহাটী আৰু 10 কিলোমিটাৰমান হ'ব, 2 কিলোমিটাৰমান লাগিব। এয়া চাওক, ধুনীয়া এটা ঠাই। আমাৰ এইটো সুন্দৰ পৰিৱেশৰ মাজত ৰুটি আৰু আলু ভাজি আছে ইয়াত। থ্যাংকস ফৰ দ্য ৰুটি। বহুত ধন্যবাদ। এতিয়া ৰুটি খাওয়া। খালো বাট পানী নাই, এতিয়া কি হ'ব নাজানো। সোনকালে যাব লাগে, তাত গৈ পানী খাব লাগে। ৰুটি খালে এনে পিয়া লাগি যায়। ৰুটি খালেও আমাৰ মনতে নাই, তাৰ পৰা পানী আনিব লাগে। কি কৰিম, এতিয়া যাওঁ আৰু যাই পানী খাব লাগে। ৰখিলোঁ অলপ, বাইকত মানে একেবাৰে ৰং গাড়ীত ল'লে অলপ অসুবিধা হয়, সেইকাৰণে আমি ৰখি কমেই আৰু ইয়াৰ পৰা প্ৰায় 50-60 কিলোমিটাৰ আছে। পাম 1 ঘণ্টামান লাগিব। সন্ধিয়া হ'ব খালি লাহে লাহে যাম। ফাইনেলি আমি আহি পালোঁ। এইখিনি বহুত সময় লাগি গ'ল। চিটিত সোমাওঁতে ইমান ভিৰ লাগি যায় যে এইখিনি বহুত সময় লাগি যায়। চ' আমি ভালে ভালে আহি পালোঁ। যদি আপুনি ভিডিঅ'টো চালে, ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু ভাল পালে নিশ্চয় লাইক কৰিব, আৰু যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিব। বাই।